গুড মৰ্ণিং এভৰিৱান, সকলোকে আপোনাক স্বাগতম জনাইছোঁ মাজুলী পামে মৃগাং ইউটিউব চেনেললৈ, য'ত নেকি আজি গৈ আছোঁ লাচিত মৈদাম। PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপেনিং উদ্বোধন কৰিছিলে। চ' তাতে আমি চাব যাম। বহুত দিন আৰু ভিডিঅ' বনোৱা নাই, চ' আকৌ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' বনাবলৈ। য'ত নেকি যাম মই তাতে ভিডিঅ' বনাম। এতিয়া আমি যাম লাচিত মৈদাম। এতিয়া আজি হলি পাখোৱা দেও হয়। চ' অকণমান সেইফালে হলিও খেলিমগৈ আৰু, কিন্তু তাতে গৈ লওঁ, তাত গৈ মেলি চাই লওঁ। এতিয়া এইফালে আমি TR ৰোড হয়, এইফালে চোৱা। আৰু এটা যি নেকি এটা ৰেষ্টুৰেণ্টত আছোঁ আমি। এই ৰেষ্টুৰেণ্টৰ ইউনিটটো অকণমান দেখাইছোঁ, য'ত আজি বন্ধ আছে মানে। এতিয়া সোমাই গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ভিতৰত। এতিয়া অকণমান ইউনিক হয়, যিটো ৰেষ্টুৰেণ্ট আছামিজ নাগা চবেই পোৱা যায় ইয়াত। যিটো অকণমান এইটো বাই চেঞ্চুৰী হয়, যিটো চেঞ্চুৰী কেনেকুৱা ধুনীয়া বনাইছোঁ। আজি বন্ধ আছে। আৰু এইখন পাৰ্কিং ৰুম হয়, পাৰ্কিং কৰা হয়। আৰু এইটো গৈ মেলি আৰু ইয়াত আজি বন্ধ আছে মানে। ইয়াৰফালে গৈ ইমান ধুনীয়া ফুল বনাইছোঁ। তাৰপিছতে ইয়াত আছে বোলে কেফে আছে, ইয়াত লিখি দিয়া আছে কেফে। ইয়াত আছে চব বন্ধ আছে মানে, আজি হলিডেৰ কাৰণে বন্ধ আছে। এইফালে কি ধুনীয়া দেখুৱা বা কোলাই আছে, এইখন চব বস্তু আছে। এইফালে এইটো মকটেল কাউণ্টাৰ মানে, মকটেল কাউণ্টাৰ। আমাৰ টাইম হৈ গৈছে, সি আহিলে। এতিয়া আমি উঠোঁ আৰু এই আশিষ আহিলে, এইখনত যাম ৰনিঙত। এতিয়া গৈ আছোঁ আৰু এতিয়া গৈ অকণমান ভিডিঅ'টো দেখুৱাম আৰু এইখনত আমি যাম। याद रखूंगा मैं ये बेवफाई यार मेरे, सिर्फ लगी चाहत में तन्हाई हाथ मेरे। मैं दिल को समझा लूंगा, मैं दिल को समझा लूंगा, तू ख्याल तेरा रखना। ज़ेहाल मस्की मकुंब रंजिश बहाल हिजरा बेचारा दिल है। सुनाई देती है जिसकी धड़कन, तुम्हारा दिल या हमारा दिल है। सुनाई देती है जिसकी धड़कन, तुम्हारा दिल या हमारा दिल है। ज़ेहाल मस्ती मकुंब रंजिश बहाल हिजरा बेचारा दिल है। जिसकी धड़कन, तुम्हारा दिल या हमारा दिल है। सुनाई देती है जिसकी धड़कन, तुम्हारा दिल या हमारा दिल है। Thank you, happily. Thank you. ইয়াত সোমাই হেপিলি লগালে আৰু এইফালে চোৱা এণ্ট্ৰি কিমান ধুনীয়া বনাইছে। সেইফালে বাহিৰৰ ষ্টাইলত বনাইছে। এতিয়া সোমাই গৈ আছোঁ আমি। ফালে ডাঙৰ যিটো দেখি পাইছে 125 ফুট ওখ এইটো মূৰ্তি, তাৰ ওচৰতে গৈ আছোঁ। আশিষ আহিলে, আশিষ আহিছে, আমি দুজনে আহিছোঁ যোৰহাটৰ পৰা। এতিয়া দেখাই আছোঁ কোনোমতে। এতিয়া লাচিতলৈকে মনত পৰিছে, লাচিতে কিমান চনত জন্ম হৈছিলে আৰু কিমান চনত মৃত্যু হ'ল। চ' আগতে পঢ়ি পাইছিলোঁ, লাচিত বৰফুকন জন্ম হৈছিলে 24 নৱেম্বৰ 1622 চনত। আৰু তাৰ যিটো মৃত্যু হৈছিলে, তাৰ জন্ম হৈছিলে চৰাইদেউত, আৰু সি মৃত্যু হৈছেগৈ যোৰহাটতে। এই কি বুলি কয়, যোৰহাটে য'ত নেকি বনাইছে এই অঞ্চলতে, কি বুলি কয় জেগাৰ কাৰণে পাৰ কৰিছোঁগৈ। মৃত্যু হৈছিলে 25 এপ্ৰিল 2016 1672 মানে 1672 চনত।
কি আছে মোৰ মনত এইটোৱে আছে এতিয়া এইফালে গৈ আছে মানুহ চোৱা এইফালে পানী এইফালে পানী এইফালে সোমাব লাগিব এতিয়া যিহেতু যিটো মেইন মানে কনজাকশ্যনৰ কাম শেষ হোৱা নাই সেইবাবে কাম লাগি আছে সম্পূৰ্ণ হোৱাগৈ নাই সেইফালেও কাম লাগি আছে সেইফালে লাগি আছে এতিয়া মই গৈ আছোঁ सुनाई देती है जिसकी धड़कन এয়া আছে মোৰ পিছফালে আছেগৈ 125 ফুট মূৰ্তিটো লাচিত বৰফুকন কিমান সুকচোৱা সেইফালৰ পৰা এতিয়া তলত গৈ আছোঁ ভিতৰৰ পৰা সেইফালে ওপৰৰ পৰা চাব পাৰিলে ওপৰৰ পৰা চাব পালে গৈ আছোঁ মই এতিয়া আজি বন্ধ আজি যাব দিয়া নাই নেকি এইফালে দৰজা বন্ধ হোৱা দেখিছোঁ নাপালো যদিও এপাক ঘূৰি যাওঁ আৰু এনেকুৱা বনাইছে যে মৃত্যুঞ্জয় মন্দিৰৰ মানে মৃত্যুঞ্জয়ৰ মন্দিৰৰ লেখীয়া বনাইছে ইমান সুখকে যেনেকৈ নগাঁৱত আছে তেনেকুৱা এণ্ট্ৰিবোৰ ভাল লাগিছে বাউণ্ডাৰী কাম চলি আছে কনজাকশ্যনৰ কাম চলি আছে এইফালে আকৌ সৰুকৈ মানে যিটো ষ্টেপত যাব নোৱাৰিলে সেই ষ্টেপত যাব পাৰি আৰু ৰেডিমেড হয় য'ত নেকি বনাই ন এইটো ৰেডিমেড চব হেল্ল' এতিয়া আমি লাচিত মৈদামৰ পৰা ইয়াতে খেলিলোগৈ হলিটো আৰু যদি বেছি খেলিলে হয় ইয়াত আছিলে ইয়াতে গা ধুব পাৰে যদি বেছি হলি হ'লে চোকা হ'লে কিন্তু আমি মানে ৰঙে সানিছোঁ সানিব নাই আৰু লগত আহিছিলে হেল্ল' গাইজ আশিষ আহিছে আৰু মই এতিয়া আমি গৈ আছোঁ ইয়াত যি আপোনালোকক দেখুৱালে বনি আছে বৰ্তমান পোৱাগৈ নাই আজি কেনেকুৱা লাগিলে ধুনীয়া লাগিছে চবে আহিব ভাল লাগিছে নতুনকৈ বনাই আছে ধুনীয়া লাগিছে আৰু আপোনালোকে চবে বাৰ্ণামিকা চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আজি প্ৰথমবাৰ ভিজিট কৰিছে মই যে ইউটিউব কৰিম বুলি গম নাপায় মানে ত' আহিছে সেইটো কাৰণে মোক কৈছে চেনেলটো কি নাম ভাল লাগিছে এনেই চিনাকি মানে কামৰ কাৰণে চিনাকিছোঁ তেনেকৈ চিনাকি নহয় কামৰ কাৰণে চিনাকি সেইটো কাৰণে আমি ফাৰ্ষ্ট টাইম মানে বাইকত আহিলোঁ আহি এতিয়া লাচিত মিউজিয়াম চালোঁ এতিয়া আমাৰ ঘৰত অকণ দেখাই আছোগৈ আৰু এতিয়া যাওঁ বাই
ময়ো তোর ডরি খাই কি জানি আগর মরম কোন হেরাই দিনরাত দূরে কথা ভাবি ভাবি বিছনাতে পড়ো বুয়া গধূলি তোর কারণে ঘরতে গালি খালো